নমস্কাৰ এছএছচি আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আহিবলগীয়া আসাম পুলিচ আৰু ডিএমই এক্সামৰ বাবে মক টেষ্ট 11 আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কোন তাৰিখে বিশ্ব পুনঃ ব্যৱহাৰ দিৱস পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 18 মাৰ্চ। 18 মাৰ্চ তাৰিখে বিশ্ব পুনঃ ব্যৱহাৰ দিৱস পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ অস্কাৰ সন্মান কোনে লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি অনোৰা। 2025 চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ অস্কাৰ সন্মান অনোৰা চলচ্চিত্ৰখনে লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ফাইড বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপ 2025ত মুকলি শাখাত কোনে জয়লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ প্ৰণৱ ভেংকটেশ। ফাইড বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপ 2025ত মুকলি শাখাত প্ৰণৱ ভেংকটেশে জয়লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 21 মাৰ্চ। বিশ্ব বন দিৱস 21 মাৰ্চ তাৰিখে পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সাংবাদিকতাত হিন্দী ছপা ডিজিটেল 2025ৰ ৰামনাথ গোৱেংকা বঁটা কোনে লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মৃদুলিকা ঝা। সাংবাদিকতাত হিন্দী ছপা ডিজিটেল 2025ৰ ৰামনাথ গোৱেংকা বঁটা মৃদুলিকা ঝাই লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মহিলা ভাৰতীয় প্ৰিমিয়াৰ লীগ WPL 2025 চনৰ খিতাপ কোনে লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মুম্বাই ইণ্ডিয়ানছ। মহিলা ভাৰতীয় প্ৰিমিয়াৰ লীগ WPL 2025 চনৰ খিতাপ মুম্বাই ইণ্ডিয়ানছ দলে লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মাৰাঠা বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ছত্ৰপতি শিৱাজী। ছত্ৰপতি শিৱাজীয়ে মাৰাঠা বংশৰ প্ৰতিষ্ঠা কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল চিলিয়ানৱালাৰ যুদ্ধ বেটেল অফ চিলিয়ানৱালা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1849 চনত। চিলিয়ানৱালাৰ যুদ্ধ 1849 চনত সংঘটিত হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি চেডেল পিক। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগটো হ'ল চেডেল পিক। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পেংগং হ্ৰদ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি লাডাখ। পেংগং হ্ৰদ লাডাখত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত হোলা মহল্লা উৎসৱ পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ পাঞ্জাৱ। ভাৰতৰ পাঞ্জাৱ ৰাজ্যত হোলা মহল্লা উৎসৱ পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল MS সুবুলক্ষ্মী কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন এ তানপুৰা। MS সুবুলক্ষ্মী তানপুৰা বাদ্যযন্ত্ৰৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ফাউংপুই ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মিজোৰাম। ফাউংপুই ৰাষ্ট্ৰীয় উদ্যান মিজোৰাম ৰাজ্যত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আলমগীৰনামা কোনে লিখিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মহম্মদ কাজিম। আলমগীৰনামা মহম্মদ কাজিমে লিখিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পৰিয়াল পৰিকল্পনা বিভাগ দ্য ডিপাৰ্টমেণ্ট অফ ফেমিলি প্লেনিং কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1966ত। পৰিয়াল পৰিকল্পনা বিভাগ
1966ত স্থাপন কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল EVM ইলেক্ট্ৰিক ভোটিং মেচিন প্ৰথমবাৰৰ বাবে কোন চনত ব্যৱহাৰ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি 1982 1982 প্ৰথমবাৰৰ বাবে EVM ব্যৱহাৰ কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন চহৰক তীখা চহৰ ষ্টিল চিটি অফ ইণ্ডিয়া বুলি জনা যায় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ জামছেদপুৰ জামছেদপুৰক ভাৰতৰ তীখা চহৰ ষ্টিল চিটি অফ ইণ্ডিয়া বুলি জনা যায় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শান্তিস্বৰূপ ভাটনাগৰ বঁটা তলৰ কোনটো শাখাৰ লগত জড়িত ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি বিজ্ঞান আৰু প্ৰযুক্তি ভাটনাগৰ বঁটা বিজ্ঞান আৰু প্ৰযুক্তি শাখাৰ লগত জড়িত আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল নীলা ৰেখা ব্লু লাইন কোন দুখন দেশৰ মাজৰ সীমাৰেখা ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি লেবানন আৰু ইজৰাইল নীলা ৰেখা ব্লু লাইন লেবানন আৰু ইজৰাইলৰ মাজৰ সীমাৰেখা